হেই নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আটাই কুশলে আছে নিশ্চয়। আজি মই আহিছোঁ ওচৰৰে এবাৰ শিৱ মন্দিৰলৈ। আৰম্ভ হ'ল পবিত্ৰ শাওণ মাহ। হিন্দু ধৰ্ম অনুসৰি শাওণ মাহক পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। সনাতন ধৰ্মত শাওণ মাহ শিৱৰ নামত সমৰ্পিত আৰু আমাৰ অসমীয়া পঞ্জিকাত শাওণ মাহটোক বছৰৰ আটাইতকৈ শুভ মাহ বুলি বিশ্বাস কৰা হয়। লোকবিশ্বাস অনুসৰি এই মাহত সম্পূৰ্ণ নিয়ম নীতি মানি মহাদেৱক আৰাধনা কৰিলে মহাদেৱ তুষ্ট হয়। এই পৃথিৱীত মোৰ দৰে সাধাৰণ জীৱ এটাৰ মহাদেৱক যাচিবলৈ কিনো আছে, সেয়ে এঘটি পানী আৰু এটা বেলপাত লৈ মহাদেৱক আজি আৰাধনা কৰিবলৈ আহিলোঁ, যাতে মহাদেৱ সন্তুষ্ট হৈ সকলোখিনি দুখ দুৰ্গতি নাশ কৰি এটা সুন্দৰ জীৱন যাপন কৰিবলৈ মোক আশীৰ্বাদ দিয়ে। মহাদেৱৰ ওচৰত এইয়ে কামনা। মোৰ লগতে আজি আপোনালোকেও সেৱা লওক পবিত্ৰ শাওণ মাহত এই নৰ্মদেশ্বৰ শিৱলিংগৰ সন্মুখত। আৰু আপোনালোকে মনোবাঞ্ছা ৰাখি কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব।